প্ৰকাৰ অহংকাৰ। এই অহংকাৰেই হৈছে একে কথা ক'বলৈ গ'লে যে অহংকাৰেই হৈছে বেয়া গুণৰ জন্মদাতা। এই অহংকাৰত যিবোৰ মানুহ ডুব গৈ আছে সেইসকলে নাজানে নিজৰ যি অৱস্থা সেই অৱস্থাটো নিজেই ক্ষতি কৰি আছে। যিদৰে নেকি পথাৰৰ ওপৰত ফুল গছ নহয় পথাৰৰ আইত, ঠিক একেদৰেই অহংকাৰীৰ আচৰণত সৎ আচৰণ প্ৰকাশ নহয়। এই অহংকাৰ কৰি দুনিয়াত পৃথিৱীত চলি থাকিলে একো নহয়। এই অহংকাৰ কেইদিন থাকিব? টকা পইচাই ইমান অট্টালিকা ধন সম্পত্তি যি অহংকাৰ কৰি থাকে বা তাৰ উপৰিও যিবোৰ অহংকাৰ আছে, কথাৰে অহংকাৰ, এইবোৰ অহংকাৰ কেতিয়াও স্থায়ী হৈ নাথাকে, গোটেই জীৱনৰ কাৰণে নাথাকে, কেইদিনমানৰ কাৰণে থাকে আৰু সেইটো এদিন নহয় এদিন নাইকিয়া হ'ব। যেতিয়া নেকি টকা হৈ যায় তেতিয়া মানুহৰ অহংকাৰ বাঢ়ি যায় আৰু এই টকা পইচা সকলো সময়তে নাথাকে। মানুহ মৰি গ'লেই সকলো শেষ। মানুহৰ শৰীৰটো এইটো মাটিৰে বনোৱা। মানুহৰ শৰীৰটো যেতিয়া নেকি মানুহক পুতি থৈ দিয়ে তেতিয়া মানুহৰ শৰীৰটো 3 দিনৰ পিছত মানুহৰ অৱস্থাটো নাইকিয়া হৈ যায়। মানুহৰ মাংসটো মাটিৰ লগত মিহলি হৈ যায়, কীৰা হৈ যায় আৰু সেই কীৰাবোৰ খাই লাহে 6 দিনৰ ভিতৰত মানুহৰ নখ মৰি যায়, 9 দিনৰ ভিতৰত মানুহৰ চুলিও মৰি যায় আৰু 1 মাহ পিছত মানুহৰ হাড়দিটো গেলি পচি মাটিৰ লগত মিহলি হৈ যায়। এই অহংকাৰ মানুহৰ কেলে ক'ৰ পৰা জন্ম হয় আৰু অহংকাৰ কেনেকৈ দেখা পাওঁ? যিবোৰ নেকি লেতেৰা জেগা, নলা নৰ্দমা, এই লেতেৰা জেগাত চাবচোন আপোনালোকে যে কীট পতংগৰ বাসস্থান। তেওঁলোকে তাতেই নাচি বাগি ফূৰ্তি কৰি ধেমালি কৰি বাচি থাকে। সিহঁতৰ নিজৰ কোনো স্থিতি জ্ঞান নাই। ঠিক একেদৰেই অহংকাৰী। দৰাচলতে মানুহে অহংকাৰত জীৱন ব্যতীত কৰে। সঁচা কথা ক'বলৈ গ'লে যে মানুহ যিবোৰ ইন্দ্ৰিয়জনিত সুখৰ হাতে আৰু বিবেকৰ দ্বাৰা চলিত নোহোৱাকৈ ইন্দ্ৰিয় সুখৰ আকৰ্ষণত আবদ্ধ হৈ অন্ধ হৈ পৰে, তেওঁলোকৰ বিচাৰ বুদ্ধি লোপ পায়। সেই ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি নিজৰ আৱশ্যকতা অনুসৰি সুখ ভোগ কৰিব লাগে। অহিংসা, সত্যনিষ্ঠা, দয়া, ক্ষমা প্ৰদৰ্শন কৰা, ভাল বেয়া বিচাৰ কৰা ক্ষমতা, ধ্যান পুণ্য কৰাৰ মানসিকতা থকা, এইবোৰেই হৈছে এজন মানুহৰ সজ গুণ। এনে সজ গুণৰ অহংকাৰী হ'লে মানুহৰ কল্যাণ হ'ব। কল্যাণ হ'ব কেতিয়া? যেতিয়া নেকি মানুহৰ এই যিবোৰ ক্ষমতা থাকিব সেইবোৰ থাকিলে, এইটো হৈছে আচল অহংকাৰী। এইবোৰ আছে তেতিয়াহে তুমি অহংকাৰ কৰা আৰু টকা পইচাৰ ওপৰত অহংকাৰ কৰি লাভ নাই, এইবোৰৰ ওপৰত অহংকাৰ কৰিব লাগে। মানুহৰ আন এটা শ্ৰেষ্ঠ গুণ নাথাকিলেও যদি কেৱল মাত্ৰ সজ আচৰণ প্ৰদৰ্শন থাকে তেতিয়াহ'লে তেওঁ অনতি পলমে সমাজত নিজৰ কীৰ্তি স্থাপন কৰিব পাৰে, অন্য কোনো নাথাকিলেও। এই যিবোৰ মানুহৰ দয়া, ক্ষমতা, অহিংসা, ভাল বেয়া বিচাৰ কৰা, যিবোৰ পুণ্য কৰা ক্ষমতা আছে, সেইবোৰ থাকিলেই তুমি অহংকাৰ কৰিব পাৰিবা আৰু এইবোৰ লৈ অহংকাৰ কৰিব লাগে। দৰাচলতে প্ৰকৃত কথা সফল জীৱন সাধন কৰিবলৈ হ'লে এটাই উপায় আছে যে আমি উত্তম আদৰ্শন অনুৰূপ জীৱন ব্যতীত কৰিব লাগে। প্ৰকৃতাৰ্থ কুসংগ ফল মানুহৰ কাৰণে অতি ভয়াৱহ। কুসংগই মানুহক কেৱল নীতি আৰু সদ্বৃত্তি সহকে নাশ নকৰে, বৰঞ্চ ই মানুহৰ বৃত্তিও নাশ কৰে। বেয়া সংগে মানুহক অধ্যাপনৰ পথ প্ৰশস্ত কৰে আৰু ভাল সংগ মানুহক ভাল কৰে। কৰ্তব্যৰ প্ৰতি নিষ্ঠা, সংযম পালন আৰু সত্যৰ প্ৰতি অনুৰাগ, জ্ঞানৰ প্ৰতি জিজ্ঞাসা আৰু মানৱতাৰ উৎকৰ্ষণৰ প্ৰতি এক দৃঢ় অৱস্থাই হৈছে মানৱ চৰিত্ৰ নিৰ্মাণৰ মূল আধাৰ। চৰিত্ৰ নিৰ্মাণ হ'লে জীৱনৰ সাৰ্থক হয় আৰু তেতিয়া সফলতাই তেওঁক জয়মালা পিন্ধায়। সেইকাৰণে সফলতা পাবলৈ হ'লে অহংকাৰ দূৰ কৰিব লাগিব। বেয়া অহংকাৰ যিবোৰ আছে, টকা পইচাৰ ওপৰত যিবোৰ অহংকাৰ, সেইবোৰ দূৰ কৰিব লাগিব আৰু সত্যৰ অহংকাৰ যিবোৰ আছে, অহিংসাৰ সত্যনিষ্ঠা, অহিংসা, দয়া যিবোৰ অহংকাৰ আছে, সেইবোৰৰ প্ৰতি আমাৰ মনোযোগ দিব লাগে।